নমস্কাৰ অম্বাইৰে স্বাগতম জনাইছো আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ নিতৌ এনেকুৱা গুৰুত্বপূৰ্ণ খবৰ চাবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। সংগ জুবিন গাৰ্গৰ হত্যাৰ গোচৰ SITৰ বুলক লৈ অধিবক্তাৰ ক্ষোভ SITয়ে কৰা বুলৰ শুধৰণিৰ নাই কোনো পথ। এই মুহূৰ্তত দিব বিচাৰিছো এক ডাঙৰ খবৰ। SITয়ে কৰা বুলক লৈ অধিবক্তাৰ খং। SITয়ে যি বুল কৰিলে তাৰ নাই কোনো শুধৰণিৰ পথ। জুবিন গাৰ্গৰ হত্যাৰ তদন্ত প্ৰক্ৰিয়া উত্থাপন হৈছে কিন্তু অভিযোগ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত SITয়ে কৰা বুলৰ কথা উনুকিয়ালে গুৱাহাটী উকিল সন্থাৰ সম্পাদক অপূৰ্ব শৰ্মাই। যদি এইকেইটা একাউণ্ট আকৌ ফ্ৰিজ কৰাৰ কাৰণে SITয়ে চিন্তা কৰে তেতিয়াহ'লে এটাই ৰাস্তা আছে। আমাৰ যিখন চাৰ্জশ্বিট দিছে এইটো কেছত সেই চাৰ্জশ্বিটত এটা বস্তু কৈছে যে ইনভেষ্টিগেশ্যনটো অ'পেন আছে, তদন্ত এতিয়াও খোলা আছে। যদি SITয়ে এতিয়া কিবা নতুন বস্তু পায় তেতিয়াও চাৰ্জশ্বিট তাত কৰিব পাৰে। গতিকে যদি শ্যামকানু মহন্তৰ একাউণ্টকেইটা আমাৰ এই তদন্তত লাগে বুলি ফাৰ্ডাৰ যদি নতুন কিবা এংগেলত নতুন ধৰণে যদি তদন্ত কৰি পায় যে এইকেইটা একাউণ্ট লাগে তেতিয়া কিন্তু SITয়ে এই একাউণ্টকেইটা ফ্ৰিজ কৰাৰ কাৰণে আকৌ কৰিব পাৰিব। তেতিয়া তেওঁলোকৰ যিখিনি প্ৰচিডিউৰ আছে সেইখিনি ফ'ল' কৰিব বুলি ভাবোঁ। এইটো আমাৰ আৰম্ভণিৰ দাবী। এখন কোৰ্ট হ'ব য'ত ডে টু ডে হিয়াৰিং হ'ব জুবিনদাৰ কেছটো। মানি ল'লোঁ ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে দিব, কিন্তু ফাষ্ট ট্ৰেক আপোনাক কৈছোঁ ফাষ্ট ট্ৰেক কোৰ্ট কৰিলেও আজিৰ তাৰিখত যিটো ধৰণে কেছটো চলি আছে ঠিক তেনেকৈ চলিব। এইখন মহামান্য আদালতে 15 দিনৰ মূৰে মূৰে 16 দিনৰ মূৰে মূৰে ডেট দি আছে। ফাষ্ট ট্ৰেক কোৰ্টত গ'লে হয়তো 1 মাহৰ মূৰত দিব পাৰে। গতিকে অকল ফাষ্ট ট্ৰেক কোৰ্ট বুলি ক'লেই নহ'ব, আমাৰ একদম দাবী হ'ল ডে টু ডে হিয়াৰিং। জনাবলৈ বিচাৰিছো আজিৰ পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত সিদ্ধাৰ্থ শৰ্মা পানীৰ প্ৰকল্পৰ খোল খাব তলা। উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে। জুবিন গাৰ্গৰ ঘটনাৰ পাছতে আৰক্ষীয়ে চিল কৰিছিল পানীৰ প্ৰকল্প। সিদ্ধাৰ্থ শৰ্মা ব্যৱসায় প্ৰতিষ্ঠান লৈ উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা। তলা খোল খাব সিদ্ধাৰ্থৰ পানীৰ প্ৰকল্প। জুবিন গাৰ্গৰ ঘটনাৰ পাছতে আৰক্ষীয়ে চিল কৰিছিল ব্যৱসায় প্ৰতিষ্ঠানখন। উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলাৰ নিৰ্দেশনা প্ৰদান। তো সম্বাহী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। জয় হোম, জয় জুবিন দা।